সম্বৰ্ধনা জনাবলৈ আহিছে মোৰে লগৰ পিংকি মানে নিতুপৰ্ণা তাইৰ নামো আচলতে পিংকি হয় তাইক ক'ব তাই কোন মানে ক'ৰ পৰা আহিছে আৰু গোটেইখিনি টাইম মুখেদি শুনি লওক হাই ফ্ৰেণ্ডছ আমি আজি আচলতে ৱাৰিয়ৰ্ছ শোণিতপুৰ জিলাৰ ফালৰ পৰা আহিছোঁ আৰু বিশেষকৈ মোৰ সহপাঠী পিংকি শইকীয়াই আজি যিটো আপোনাৰ খিতাপ অৰ্জন কৰিছে সঁচাকৈ আমি খুবেই গৌৰৱান্বিত লগতে অকল শোণিতপুৰ জিলাই নহয় নৰ্থ ইষ্টৰ কাৰণে তাই গৌৰৱ কঢ়িয়াই আনিছে আৰু আশা কৰোঁ তাই ভৱিষ্যতেও যাতে এইধৰণে আমাৰ জিলাকে হওক বা আমাৰ ৰাজ্যখনক তাই গৌৰৱবোধ কৰাবৰ কাৰণে আৰু চেষ্টা কৰে আৰু লগতে আজি আমি আমাৰ শোণিতপুৰ জিলাৰ ফালৰ পৰা তেখেতক এখন ফুলাম গামোচা তথা এখন সম্বৰ্ধনা পত্ৰৰে আমি সম্বৰ্ধনা জনাবৰ কাৰণে আহিছোঁ সঁচাকৈ নিজৰ সহপাঠী হিচাপে খুবেই আনন্দিত ধন্যবাদ এয়া চাওক মোক সম্বৰ্ধনা জনাবলৈ আহিছে নমস্কাৰ মই কুসুমতলা আঞ্চলিকৰ সভানেত্ৰী হিমাদ্ৰী মিশ্ৰ নমস্কাৰ মই শোণিতপুৰ জিলাৰ ৱেৰিয়াৰ্ছৰ সম্পাদিকা বিৰতি বৰঠাকুৰ এয়া এখেত নমস্কাৰ মোৰ নাম স্মৃতিৰেখা হাজৰিকা মই শোণিতপুৰ জিলাৰ বিত্ত সম্পাদিকা নমস্কাৰ মোৰ নাম পূজা আচাৰ্য মই শোণিতপুৰ জিলাৰ ব্লাড এডমিন নমস্কাৰ অৰ্জুন চেত্ৰী শোণিতপুৰ জিলাৰ ভাইচ প্ৰেচিডেণ্ট মই আঞ্চলিকৰ সদস্য নমস্কাৰ মই পম্পী ৰাজখোৱা মই ৱাৰিয়াৰ্ছ কুসুমতলা আঞ্চলিকৰ সম্পাদিকা আছোঁ মিছেছ নৰ্থ ইষ্ট কিতাপ পোৱা পিংকি শইকীয়াৰ ঘৰত আমি আজি ৱেৰিয়াৰ্ছ শোণিতপুৰ জিলাৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনাবলৈ আহিছোঁ তেওঁ আৰু আগুৱাই যাওক দুপে আগুৱাই যাওক আমাৰ কামনা আমাৰ শুভেচ্ছা আমাৰ আশীৰ্বাদ তেওঁৰ লগত সদায় থাকিল আৰু তেওঁক আমি এখন সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে আজি সম্বৰ্ধনা জনাম সম্বৰ্ধনা পত্ৰখনেৰে মই সম্বৰ্ধনা জনাবলৈ মই আমাৰ শোণিতপুৰ জিলাৰ উপসভাপতি অৰ্জুন চেত্ৰী ডাঙৰীয়া অনুৰোধ কৰিলোঁ তেখেতে পঢ়ি দিব লাগিব হয় পঢ়ি দিয়ক ৱাৰিয়াৰ্ছ স্থাপিত 3 অক্টোবৰ 2020 মহিলা সজাগতা আৰু গ্ৰাম্য সংস্থা তথা জ্যোতিৰ্ময় সমাজ অসম মুখ্য কাৰ্যালয় বিশ্বনাথ চাৰিআলি শোণিতপুৰ জিলা সমিতি চৰ্দাৰ পিংকি শইকীয়া ডাঙৰীয়ানী ৱাৰিয়াৰ্ছৰ শোণিতপুৰ জিলাৰ সভাপতি সম্পাদিকাকে প্ৰমুখ্য কৰি সমূহ সদস্যৰ হৈ পোনপ্ৰথমে আপোনাক জনাইছোঁ আন্তৰিক ওলগ হে মহিয়সী সেউজীয়া বিনন্দীয়া প্ৰকৃতি নদী নদ নদী সাগৰৰ ঢৌ চৰাই মিঠা মাত আৰু সূৰ্যৰ কিৰণৰ পৰা নিৰ্গত হোৱা ৰশ্মি ৰাতিৰ চন্দ্ৰমাৰ সৌন্দৰ্যই যিদৰে চৌদিশ আতিষ্কাৰ কৰি তোলে ঠিক সেইদৰে আপোনাৰ সৌন্দৰ্যক জিলিকাই তোলা আপোনাৰ হাঁহিটোত মুকুতাৰ মণি সৰগা সৌন্দৰ্য জগতত আপোনাৰ প্ৰতিটো ফুল হওক সাফল্য চলিত বছৰত সৌন্দৰ্য প্ৰতিযোগিতাত কেইবাটাও খিতাপ অৰ্জন কৰাৰ লগতে শেহতীয়াকৈ মিছেছ নৰ্থ ইষ্ট ইণ্ডিয়া উইনাৰ 2022 খিতাপ অৰ্জনে সমগ্ৰ জামুগুৰিবাসীকে তথা শোণিতপুৰ জিলাখনক গৌৰৱান্বিত কৰি তুলিবলৈ সক্ষম হৈছে বুলি হে মহিয়সী সৌন্দৰ্যৰ সাধনাত আপুনি এনেদৰে ব্ৰতী হওক আৰু জনসমাজত আপোনাৰ সাফল্যৰ যাত্ৰাৰ দিগন্ত প্ৰসাৰিত হওক ৰৌদ্ৰোজ্বলৰ দৰে সদশেষত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটি প্ৰতিপল সুস্বাস্থ্যৰ গৰাকী হৈ উঠক ইয়াকে সৰ্বান্তকৰণে কামনা কৰি এই শুভক্ষণত জনালোঁ সজা ইয়াত ওলগ আৰু আশীষ সম্বলিত আমাৰ অভিনন্দন অৰ্জুন চেত্ৰীৰ উপসভাপতি বিৰতি বৰঠাকুৰ সম্পাদিকা ৱাৰিয়াৰ্ছ শোণিতপুৰ জিলা সমিতি হয় ধন্যবাদ দেই ইমান মৰম আৰু সন্মান দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভবা নাছিলোঁ এনেকৈ কোনোবাই মোক আহি পেলাই এনেকৈ সন্মান জনাব বা এনেকুৱা দিন মোৰ আহিব কিন্তু সকলোৰে আশীৰ্বাদ আৰু মৰম আৰু মোৰ নিজৰ চেষ্টাৰ ফলত এইখিনি পাবলৈ মই সক্ষম হৈছোঁ আৰু সেইবাবে আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক মোৰ অন্তৰৰ পৰা একে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ চলিত বৰ্ষত অনুষ্ঠিত 3খনকৈ সৌন্দৰ্য প্ৰতিযোগিতাত আমাৰ বাংবাৰী সত্ৰৰ পিংকি শইকীয়াই জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে শ্ৰেষ্ঠ বিজয়ী সন্মান অৰ্জন কৰি জামুগুৰিহাটলৈ গৌৰৱ অৰ্জন কৰিছে গতিকে আমি পাৰিজাত আত্মসহায়ক গোটৰ সদস্যসকলে তেওঁক এখন ফুলাম গামোচাৰে এই সম্বৰ্ধনা জনাইছোঁ আৰু পিংকি শইকীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ Kita nak buat
I need you.